মৃত্যুৰ পিছত প্ৰিয়জনে অন্তিমবাৰ মুখখন চাব বিচৰাৰ দৰে ময়ো যাম আজি তোৰ মাজত মোৰ চৰ্তহীন ভালপোৱাৰ মুখখন চাবলৈ। যদিও নাই মন তোৰ মুখখন চোৱাৰ, তথাপিও যাম আজি মোৰ মৰম ভালপোৱাবোৰ তই কান্ধত উঠাই লৈ যোৱা চাবলৈ। স্বাভাৱিক হৈ নোৱাৰিম চাগৈ, সেয়ে হাতত থাকিব মোৰ ষ্ট্ৰং বিৰ অথবা হুইস্কিৰ বটল। কিন্তু ভয় নাখাবি, বহু আঁতৰত থাকিম তোৰ মণ্ডপৰ পৰা। অনুৰোধ কৰিম জিলমিলকৈ জ্বলি থকা ঝালৰ লাৰি নিয়ন আদি ৰঙীন লাইটবোৰক, মোকো সিহঁতৰ লগত জ্বলিবলৈ দিবলৈ। যদি হয় তেন্তে শেষ হৈ যাবলৈ দিম মানুহবোৰৰ শুভেচ্ছা শুভকামনা, আৰু তোৰ মিছা হাঁহিৰ মাজত মোৰ মগজুৰ এৰাব নিবিচৰা কলংকিত স্মৃতিবোৰ। আজি তুলনা কৰি চাম, এদিন তই মোৰ বুকুত সোমাই থকা তোৰ মুখখনৰ লগত আজি স্বাৰ্থপৰতাৰে মেৰ খাই থকা তোৰ আপোনজনে তোক বিদায় দিয়া তোৰ কান্দোনৰ মুখখন। তুলনা কৰি চাম মই দিব নোৱাৰাবোৰৰ লগত তই বিচৰাবোৰ, আৰু মুক্ত কৰিম নিজকে তোৰ সদায় অলপ অলপকৈ বাঢ়ি যোৱা স্বভাৱৰ কামনাবোৰ পূৰাব বিচৰা দায়িত্বৰ পৰা।